নমস্কাৰ, মই মিতালী। স্বাগতম শিক্ষালৈ। বৰ্তমান সময়খিনি যথেষ্ট জটিল সময়। এই সময়খিনিত আমি স্বাভাৱিক জীৱন যাত্ৰাৰ পৰা আঁতৰি আহি এক ব্যতিক্ৰমী জীৱন যাত্ৰাত ভৰি থৈছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি যথেষ্ট বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। কোনোবাই যদি এই সময়খিনিত কৰ্মসংস্থাপন হেৰুৱাইছে, কোনোবাই কৰ্মসংস্থানলৈ যাওঁতে ভয় শংকা মনত লৈ যাব লগা হৈছে। নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে, যিমান কাম থাকিলেও সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত আহি আমি ঘৰত আবদ্ধ হ'ব লাগিব। ঠিক তেনেদৰে খৰচৰ মাত্ৰা বৃদ্ধি পাই গৈ আছে, কাৰণ গাড়ীৰ ভাড়া বাঢ়িছে, বস্তুৰ দাম বাঢ়িছে, কিন্তু ইনকামৰ ৰাস্তাবিলাক বন্ধ হৈ গৈ আছে। গতিকে আমাৰ মনটো অসন্তুষ্টিৰে ভৰি পৰে, কাৰণ এক মিলাব নোৱাৰা পৰিৱেশ। আৰু অসন্তুষ্টি মানেই হৈছে খং। আমাৰ মনটোত যেতিয়া অসন্তুষ্টিৰ পৰিমাণটো বৃদ্ধি হৈ গৈ থাকে, তেতিয়াই আমাৰ মনত খঙৰ উৎপত্তি হয়। আমি সৰু সৰু কথাতে খং কৰিবলৈ লওঁ, নক'বলগীয়া কথা কৈ দিওঁ। বিশেষকৈ মই নিজেই যথেষ্ট বেছি খঙাল, আৰু এই খংটোৱে আমাক যথেষ্ট বেছি ক্ষতি কৰে। সেইকাৰণে মই ভাবিলোঁ যে এই খংটো আমি নিয়ন্ত্ৰণ কৰাৰ এক অনুশীলন কৰা উচিত। খংটো উঠিবই, কিন্তু আমি খংটো কেনেকৈ নিয়ন্ত্ৰণ কৰিম, সেই বিষয়ে আমি অলপ আজি কথা পাতোঁ। আৰু মই নিজেও ইয়াৰ অনুশীলন আৰম্ভ কৰি দিছোঁ। কেনেকৈনো কৰিছোঁ সেয়া আপোনালোকক জনাওঁ আহকচোন। যে কি আমি যিকোনো এটা কাম আৰম্ভ কৰিলে যদি আৰম্ভণিখিনি ভাল হয়, আমি কামটোৰ আধাখিনি শেষ হ'ল বুলিয়ে ক'ব পাৰোঁ। অৰ্থাৎ আৰম্ভণিখিনি ভাল হ'লে কামটো ভালেই হ'ব। ঠিক তেনেদৰে দিনটোৰো যদি আৰম্ভণিখিনি ভাল হয়, তেনেহ'লে দিনটো ভালে যাব বুলি আমি আশা কৰিব পাৰোঁ। কাৰণ দিনটোৰ আৰম্ভণিখিনিত যদি আমি এটা বেয়া পৰিস্থিতিৰ মুখামুখি হওঁ, তেনেহ'লে সেই বিষয়টোৱে আমাৰ মনটোত ক্ৰিয়া কৰি থাকে, আৰু যাৰ ফলত আমাৰ দিনটো মুঠতে ভাল নহয়, আৰু অসন্তুষ্ট এটা ভাৱেৰে দিনটো পাৰ হৈ যায়। তো আমি ৰাতিপুৱা যদি সাৰ পাওঁতে, এতিয়া গৰমৰ দিন, আৰু গৰমৰ দিনত যদি ৰাতিপুৱা সাৰ পাওঁতে কোনোবাই ফেনৰ ছুইচটো অফ কৰি দিছে বা কাৰেণ্টটো গৈছে, এটা অস্বস্তিকৰ পৰিৱেশৰ মাজত সাৰ পাওঁ, তেতিয়া যদিও দেখাত আমি খং নকৰোঁ, মনৰ ভিতৰত এটা বেলেগ ধৰণৰ এটা মনোভাৱ এটাই ক্ৰিয়া কৰি থাকে, আৰু যাৰ ফলত আমাক উঠাৰ লগে লগে কোনোবাই কিবা সৰু এটা কথা ক'লেও আমি খং কৰি দিওঁ। তাৰ প্ৰতিক্ৰিয়াটো অলপ বেলেগ ধৰণে কৰোঁ। তো এই প্ৰতিক্ৰিয়াবিলাক আমি কমাবৰ কাৰণে কিছুমান সৰু সৰু উপায় আমি অৱলম্বন কৰি চাব পাৰোঁ। যেনে ধৰক, ৰাতিপুৱা যদি আমি সোনকালে উঠোঁ, 4:30 পৰা 5টাৰ ভিতৰত উঠিলোঁ, তাৰপিছত নিজক অকণমান পৰিপাটি কৰি ল'লোঁ, মুখত মাস্কখন ব্যৱহাৰ কৰি আমি মুকলি বতাহত অকণমান মুকলি ঠাইত গৈ খোজকাঢ়িলোঁ। তাৰ পৰা আহি প্ৰাথমিক কৰ্তব্য হৈ পৰিছে হাত দুখন চেনিটাইজাৰ কৰি ল'ব লাগিব। তাৰপিছত মাস্কখন ধুই দিলোঁ, মুখ হাতখিনিও ভালকৈ ধুলোঁ। ধুই মেলি আমি ঘৰলৈ আহি উশাহ নিশাহৰ এটা প্ৰক্ৰিয়া যদি আমি কৰোঁ 10 মিনিটমান সময়ৰ বাবে, ইউটিউব চেনেলত চাই ল'ব পাৰি। বিভিন্ন চেনেলে এই প্ৰক্ৰিয়াবিলাকৰ বিষয়ে দি থাকে। তো মই তাত চাই লৈ পেলাই উশাহ নিশাহ লোৱাৰ এটা প্ৰক্ৰিয়া আজিকালি কৰিবলৈ লৈছোঁ, আৰু ওম ধ্বনি উচ্চাৰণ কৰিও সেই কামটো কৰিব পাৰি, যাৰ ফলত দিনটোৰ কাৰণে মনটো সতেজ হৈ থাকে। আৰু ৰাতিপুৱাৰ সুন্দৰ সেই পৰিৱেশটো আমি যেতিয়া উপভোগ কৰোঁ, সুন্দৰ সেই পৰিৱেশটোৰ মাজত যেতিয়া আমাৰ দিনটো আৰম্ভ হয়, নিশ্চিতভাৱে আমাৰ দিনটোৰ কাৰণে আমি অলপ সতেজ অনুভৱ কৰোঁ, আৰু সহজতে আমাক খঙে আক্ৰমণ কৰিব নোৱাৰে। দ্বিতীয় কথাটো হৈছে কি, আমি খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। এনেও বৰ্তমান সময়খিনিয়ে হৈছে স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ সময়। এনেও আমাৰ স্বাস্থ্যটো পৰম ধন, স্বাস্থ্যই প্ৰধান বস্তু। তো আমি যদি খোৱাৰ আৰম্ভণিতে কিছু পৰিমাণে গৰম পানী খাই দিওঁ, গৰম পানীৰে যদি আমি দিনটোৰ খোৱাখিনিৰ আৰম্ভণি কৰোঁ, তেনেহ'লে আমাৰ দৈহিক ক্ৰিয়াখিনি সঠিক ধৰণে হৈ থাকে। আৰু পানী আমাৰ কাৰণে যথেষ্ট উপযোগী, সেয়া সকলোৱে জানে। তো দৈহিক ক্ৰিয়াখিনি যেতিয়া আমাৰ সঠিক ধৰণে পৰিচালিত হৈ থাকিব, তেতিয়া আমাৰ মনটোও শান্ত হৈ থাকে, কাৰণ দৈহিক
বস্তুৰ ওপৰত আমাৰ মনটো যথেষ্ট নিৰ্ভৰশীল, যেনেকৈ পৰিৱেশটোৰ ওপৰত আমাৰ মনটো নিৰ্ভৰশীল হৈ থাকে, ঠিক তেনেদৰে। তৃতীয় কথাটো হৈছে কি, আপোনাৰ নাকৰ আগত থাকে খংটো, তাতে আপোনাৰ সন্মুখৰ ব্যক্তিগৰাকীৰো নাকৰ আগতে থাকে খংটো। এনেকুৱা এটা যেতিয়া পৰিৱেশ, মানে এইকেইদিনটো চবৰে খঙৰ উৎপাতটো অকণমান বেছিয়ে হৈছে, যিহেতু সকলোৱে এটা হেঁচাৰ মাজত সোমাই আছে। তো পৰিয়ালটোৰ গোটেইখিনি মানুহ আৰু যদি নাকৰ আগৰ এই খংকেইটা এটা ঠাইত খুন্দা মাৰে, তেতিয়াহ'লে ভাবকচোন ঘৰখনত কেনে এটা ভূমিকম্প হ'ব। তো এই ভূমিকম্পৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগিব, যেতিয়া দেখিম যে এজনে খং কৰিছে, তো আনজনে পিঠি দিব লাগিব সেইটো বিষয়ত। তেতিয়া এটাৰ নাকৰ উত্তাপটো পূবে যাব, আনটোৰ পশ্চিমে যাব, আৰু তেতিয়া খুন্দা নালাগে, কমচে কম ঘৰখন ভূমিকম্পৰ পৰা ৰক্ষা পৰিব। অৰ্থাৎ কি, আমি খং উঠা যিটো পৰিৱেশ আহে, এজনৰ খং উঠিলে আপোনাৰো উঠিছে ধৰক, লগে লগে আপুনি সেই ঠাইখিনি টেক কৰিবলৈ চেষ্টা কৰক। তেতিয়া কি হয়, বেলেগ এটা পৰিৱেশত যেতিয়া আমি মিলি পৰোঁ, তেতিয়া সেই বিষয়টোৰ পৰা আমি আঁতৰি আহোঁ, তেতিয়া আমাৰ অকণমান খংটো আমি নিয়ন্ত্ৰণ কৰিব পৰা পৰিৱেশ এটা পাওঁ। চতুৰ্থ কথাটো হৈছে কি, আমাক কামৰ হেঁচাবিলাকে আমাক মনটো ভাৰাক্ৰান্ত কৰি ৰাখে, যাৰ ফলত আমি অলপ মনত হেঁচা অনুভৱ কৰি থাকোঁ, আৰু যাৰ কাৰণে আমাৰ সৰু সৰু কথাত খং উঠে। তেনেহ'লে আমি দিনটোত কি কি কাম কৰিম, কেনেদৰে কৰিম, কিমান সময়ত কৰিম, তাৰ যদি আমি এখন লিষ্ট বনাই লওঁ, তেতিয়া আমাৰ কামখিনি সুচাৰুৰূপে হৈ থাকে, আমাৰ সুন্দৰভাৱে আমাৰ পৰিচালিত হয় কামখিনি। আৰু যেতিয়া সময়ৰ কামখিনি আমি সময়ত কৰিবলৈ পাৰোঁ, তেতিয়া আমাৰ মনৰ পৰা বোজাখিনি কমি গৈ থাকে। আৰু আমাৰ প্ৰথম কামটোত ধৰক আমাৰ অকণমান সময় বেছি গ'ল, তো আমাক ৰুটিনখনে আওৰাই দিব দ্বিতীয় কামটোৰ সময়খিনি, আৰু তেতিয়া আমি তালটো আমি মিলাই ল'ব পাৰোঁ, যেতিয়া লিষ্টখন বনোৱা থাকে। আৰু তেতিয়াই আমাৰ কি হয়, কামৰ হেঁচা যথেষ্ট পৰিমাণে কমি যায়, আৰু যেতিয়া কামৰ হেঁচা কমি যায়, মনটো শান্ত হৈ থাকে, তেতিয়াই আমাৰ খংটো নিয়ন্ত্ৰণত থাকে। তাৰপিছত ধৰক প্ৰত্যেক মানুহে কাম কৰে, আৰু কামবোৰ যে ভাল লাগিয়ে কৰে এনেকুৱা নহয়, আমি কৰ্তব্যৰ খাতিৰত বহুত কাম কৰোঁ, কিন্তু প্ৰতিজন মানুহৰে এটা নহয় এটা কিবা ভাল লগা কাম থাকেই। তো আপোনাৰনো ভাল লগা কামটো কি, আপুনি বিচাৰি লওক, আৰু সেই কামটো দিনটোৰ এটা নিৰ্দিষ্ট সময়ত সদায় কৰিবলৈ লওকচোন। সেই কামটোৰ কাৰণে অকণমান সময় উলিয়াই লওকচোন, দেখিব আপুনি দিনটোৰ বাকী কামখিনিও সুন্দৰকৈ আপুনি কৰিব পাৰিছে, উৎসাহেৰে কৰিব পাৰিছে, কাৰণ আপোনাৰ সেই ভাল লগা কামখিনিৰ কাৰণে আপুনি সময় উলিয়াব লাগিব, সেই বিষয়টোত আপুনি গুৰুত্ব প্ৰদান কৰিছে, সেইকাৰণে আপুনি আগৰ কামখিনিও সুন্দৰকৈ মানে খৰধৰকৈ কৰিছে, মানে এটা উৎসাহ লগাই আপুনি আগৰ কামখিনিও কৰিব পাৰিছে। অৰ্থাৎ আপুনি কৰ্তব্যৰ খাতিৰত কৰা কামখিনিও এটা উৎসাহেৰে কৰিব, যদি আপোনাৰ দিনটোৰ এটা নিৰ্দিষ্ট সময়ত আপুনি আপোনাৰ ভাল লগা কামটো কৰে, কাৰণ আপোনাৰ ভাল লগা কামটোৱে আপোনাৰ মনটোক ৰিফ্ৰেছ কৰে, অৰ্থাৎ সতেজ কৰি তোলে। তো পঞ্চম আৰু শেষৰটো মই অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'ম, যে আমি সামাজিক জীৱ মানুহবোৰ, আৰু সমাজখনত চলিবলৈ গ'লে আমি বিভিন্ন ধৰণৰ ব্যক্তি লগ পাম, ভাল বেয়া, আৰু আপুনি বেয়া কাম কৰিলেতো আপুনি বেয়া মন্তব্য পাবই, সেইটো আপুনি এক্সপেক্ট কৰে, মানে জানে যে মই এক্সপেক্ট কৰে নহয়, মানে জানে যে মই এইটো কৰিলোঁ, হৈ গ'ল, মোৰ এইটোতো বেয়াকৈ ক'ব। আৰু কিন্তু কেতিয়াবা এনেকুৱা হয়, আপুনি ভাল কাম কৰিও আপুনি বেয়া মন্তব্যৰ মুখামুখি হ'ব লগা হয়। তো তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি কি কৰিব জানে, আপুনি ধৰি ল'ব যে আপুনি এখন সভাত আছে, আপোনাক মাতি নিয়া হৈছে, আৰু তাত আপোনাক গামোচা দি ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে, আৰু আপোনাৰ হাতত স্পীকাৰটো তুলি দিছে যে আপুনি দুষাৰ কথা কওক, আৰু আপুনি স্পীকাৰটো লৈছে যেতিয়া আপোনাৰ এটা দায়িত্ব আহিল যে দুষাৰ কথা ক'ব লাগিব, আৰু কথাখিনি এনেকুৱা হ'ব লাগিব যে বেলেগৰ কিবা কামত আহক, বা কামত নাহিলেও অন্তত অপকাৰ নোহোৱা কথা আমি ক'ব লাগিব। আৰু সেই কথাখিনি ক'বলৈ যাওঁতে ধৰক বৰ্তমান কৰোণাৰ সময় চলি আছে, আপুনি কৰোণা সম্পৰ্কত যি দেখি আহিছে, যি শুনি আহিছে, যি অভিজ্ঞতা লাভ কৰিছে, সেই সম্পৰ্কতে দুষাৰ কথা কৈ দিলে, যিখিনি হয়তো সকলোৱে জানে, কিন্তু তথাপিও আপুনি কিবা এটা ক'বই লাগিব যেতিয়া, তো কৈ দিলে। আৰু তেতিয়া যদি সমাজৰ মাজৰ পৰা কোনোবা এজনে আপোনাক চিঞৰি কয় যে চুপ বহি থাক, সেই কথাখিনি কোনে নাজানে, সকলোৱে জানে, তেতিয়া আপুনি কি কৰিব, স্পীকাৰটোলৈ এতিয়াও প্ৰত্যুত্তৰ দিব নেকি? নিদিয়ে, কাৰণ আপুনি এখন সভ্য সমাজত আছে, আপুনি এখন সুন্দৰ সমাজৰ মাজত বহি আছে, আপোনাক অলপ আগত আদৰণীয় ব্যক্তি বুলি ভাবি সন্মান জনাই সম্বৰ্ধনা জনাইছে, আপোনাক স্পীকাৰটো হাতত তুলি দিয়া হৈছে, কাৰণ আপোনাৰ পৰা কোনোবাই কিবা আশা কৰিছে। হয়তো 100 জনে আশা নকৰিব পাৰে, কিন্তু 10 জনেতো আপোনাক আশা কৰিছে যে আপুনি কিবা এটা ভাল ক'ব বা কিবা এটা ভাল কৰিব। তেনেহ'লে আপুনি
বেয়া কোনোবা এজনে বেয়া মন্তব্য কৰিলে সেই মন্তব্যটোৰ প্ৰতি আপুনি গুৰুত্ব দিব নেকি? নিশ্চয় নিদিয়ে, কাৰণ আপুনি এজনৰ প্ৰতি কৰ্তব্য এজনৰ উত্তৰ দিয়াতকৈ 10জনৰ প্ৰতি থকা কৰ্তব্যটোৰ প্ৰতি আপুনি বেছি গুৰুত্ব দিব লাগিব। সেই আপুনি সেই স্থানটোত নিজক ভাবি চাব, যেতিয়া আপুনি জানে যে আপুনি ভাল কাম কৰিছে, বেলেগৰ অপকাৰ হোৱা কাম আপুনি কৰা নাই, তাৰপিছতো আপোনাক যদি কোনোবাই বেয়া মন্তব্য কৰিছে, আপুনি নিজক সেই স্থানটোত ভাবি চাব। আৰু ভাবি চোৱাৰ লগে লগে আপুনি নিজে শান্ত হৈ আহিব যে প্ৰত্যুত্তৰ দিব লগা এটা স্থানত আপুনি নাই। আপুনি প্ৰত্যুত্তৰ দিব। আপোনাৰ যেতিয়া কৰ্মখিনি আপুনি বিচলিত নোহোৱাকৈ কৰি গৈ থাকিব, সেয়াই হ'ব তেওঁৰ কাৰণে প্ৰত্যুত্তৰ। তাত আৰু বেলেগকৈ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন নাই, কাৰণ আপুনি তেওঁৰ স্থানৰ ব্যক্তি নহয়, আপোনাৰ স্থান বেলেগ। তো তেওঁ যেনেকুৱা আচৰণ কৰিছে আপুনি কিয় কৰিব তেনেকুৱা আচৰণ? তেনেহ'লে বাদ দিয়ক, যাবলৈ দিয়ক। তেনেকুৱা ব্যৱহাৰৰ পৰা, তেনেকুৱা মন্তব্যৰ পৰা আপুনি নিজক আঁতৰাই আনক। যাৰ যি মন তাকে কৰি থাকিবলৈ দিয়ক, আৰু আপোনাৰ কি মন আপুনি সেইটো কৰক। আপোনাৰ যি কৰ্তব্য আপুনি সেয়া পালন কৰক, কাৰণ আপোনাৰ স্থান আৰু তেওঁৰ স্থানৰ মাজত এটা বিশেষ ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। আৰু সেইকাৰণেহে আপুনি আজি এই স্থানটো লৈছে আৰু তেওঁ সেই স্থানটো লৈছে, বা আপুনি এনেকুৱা ধৰণৰ কথা কৈছে বা তেওঁ তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। গতিকে খংবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আমি প্ৰথমতে নিজক প্ৰস্তুত কৰি ল'ব লাগিব। আমি কি কৰিছোঁ, আমি ভাল কৰিছোঁ, বেয়া কৰিছোঁ, সেয়া আমি নিজৰ পৰিচয়টো প্ৰথমতে পাব লাগিব, যে মই এই পৃথিৱীখনত কোনটো স্থানত আছোঁ, মই কি কাম কৰিব লাগিব। যেতিয়া নিজৰ পৰিচয়খিনি আপুনি নিজে সঠিক ধৰণে গমেই পাব, তেতিয়া আপুনি কেতিয়াও অনুভৱ নকৰে যে বেলেগৰ উত্তৰ দিব লাগে, আৰু নিশ্চয় নিদিয়ে। আৰু তেতিয়াই আপুনি এগৰাকী সুন্দৰ ব্যক্তি হিচাপে সমাজত চলি যাব পাৰিব। আহক মই মোৰ মনেৰে অহা ভাৱখিনি খং নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ সেইখিনি আপোনালোকৰ আগত মই আলোচনা কৰিলোঁ, কৈ দিলোঁ। তো আপোনালোকৰ মনতো নিশ্চয় আছে বিভিন্ন ধৰণৰ এনেকুৱা উপায়। সেই উপায়খিনি যদি আপোনালোকে কমেণ্ট বক্সত হ'লেও জনাই দিয়ে, তো মোৰো উপকাৰ হ'ব আৰু 4জনৰো উপকাৰ হ'ব। তো মই আকৌ আহিম মিতালী আপোনালোকৰ ওচৰলৈ বিভিন্ন বিষয় লৈ। ভিডিঅ'টো লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে আপুনি আমাৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। ধন্যবাদ।